আপোনালোকৰ বিহুৰ আয়োজন কেনেকুৱা চলিছে বাৰু আৰু আজি ৰাতিপুৱাৰ পৰিৱেশটো চাওক ইমান ঠাণ্ডা 8 বাজি গ'ল তথাপি কুঁৱলী যোৱাই নাই পোনপ্ৰথমে আপোনালোক সকলোকে মোৰ ফালৰ পৰা বিহুৰ শুভেচ্ছা যাচিলোঁ আৰু এফালে ৰাতিপুৱাই মায়ে চাউল কেইটামান তিয়াই দিলে পিঠা খুন্দিবলৈ ওচৰৰে খুৰী এজনী আহিলে খুৰীও পিঠা চাউল লৈ আহিলে পিঠা খুন্দিবলৈ তো আমি দুইজনী লাগি ভাগি পিঠা খুন্দিলোঁ এফালে পাপাই নাৰিকল দুটা গুচাই দিলে মই লৰালৰিকৈ ৰুকাত লাগিলোঁ আৰু লগে লগে মই নাৰিকলখিনি ভাজি ল'লোঁ পিঠা বনাওঁ বুলি যিহেতু 12মান বাজিলে বনাওঁ মানে আৰু পিঠা বনোৱাৰ মাজতে লাগিলে ভোক তো একো খোৱাও নাই ৰাতিপুৱাৰ পৰা আৰু মই বিশেষকৈ চাহ বেছি নাখাওঁ দেই তো লগে লগে মই এফালে ভাতো উঠাই দিলোঁ পিঠাও বনাই আছোঁ ভাতত কিন্তু একদম চিম্পল দেই আলু পিটিকা বেঙেনা এটা পুৰি লৈছিলোঁ আৰু ডিমৰ গুড়া ভাজি তো মা বৌ মই মিলি ভাতকেইটা খাই ল'লোঁ ধুনীয়াকৈ খাই বৈ অলপো নোৰোৱাকৈ লগে লগে গৈছোঁ পিঠা বনাওঁ বুলি মানে তিলৰ কেইটামান থাকি গ'ল তো এফালে তিলৰ পিঠা কেইটামান বনালোঁ আৰু আজৰি হওঁ মানে আজি সন্ধিয়া হৈ গ'ল তো আজি মোৰ ভিডিঅ'টো আছিলে মানে বাই বাই পুনৰ লগ পাম